নমস্কাৰ আজিৰ এই ভিডিঅ'টোত ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপৰ বাবে মাৰ্শাল আৰ্টছৰ কিছুমান সাধাৰণ ব্যায়ামৰ বিষয়ে ক'ম। এই ব্যায়ামবোৰ আপুনি যিকোনো শাৰীৰিক অনুশীলন আৰম্ভ কৰাৰ আগতে কৰিব। এই সাধাৰণ ব্যায়ামবোৰে আপোনাৰ শাৰীৰিক অনুশীলনবোৰ ভালদৰে কৰাৰ সহায় কৰাৰ লগতে শাৰীৰিক অনুশীলনৰ সময়ত হ'ব পৰা আঘাতৰ পৰা বহু পৰিমাণে ৰক্ষা কৰিব। সেয়েহে এই সাধাৰণ ব্যায়ামবোৰ আপুনি ভালদৰে কৰিব। এতিয়া বলক ব্যায়ামবোৰ আৰম্ভ কৰোঁ। প্ৰথমে শৰীৰটো অকমান গৰম কৰিব। তাৰ বাবে অলপমান জাম্পিং কৰিব। যদি আপুনি জাম্পিং কৰাত কিবা অসুবিধা পাই আছে তেনেহলে জাম্পিং নকৰি অকমান সময় যেনে 10 পৰা 15 মিনিট খোজ কাঢ়ি ল'ব। এতিয়া অলপমান জাম্পিংবোৰৰ বিষয়ে কৈ দিওঁ। প্ৰতিটো জাম্প 20 পৰা 30 বাৰ কৰিলে হ'ব। প্ৰথমে সাধাৰণ জাম্পটো কৰি ল'ব। ইয়াৰ পিছত ভৰি আগা পিছা জাম্প অৰ্থাৎ সিজাৰ জাম্প কৰি ল'ব। ইয়াৰ পিছত হাই নি জাম্প কৰিব। ইয়াত নিটো বেছি নুঠালেও হ'ব, কাৰণ এতিয়া কেৱল শৰীৰটো অলপ গৰম কৰিবৰ কাৰণে জাম্পসমূহ কৰি আছো। সেয়েহে প্ৰতিটো জাম্প লাহে লাহে কৰিব। হাই নি কৰাৰ পিছত বাট কিক কৰিব। ইয়াৰ পিছত অলপমান সময় লাহে লাহে জাম্প কৰি থাকিব। জাম্প নাইবা অলপ সময় খোজ কৰাৰ পিছত এতিয়া ষ্ট্ৰেচিংসমূহ কৰিব। প্ৰথমে ভৰিৰ গাঁঠি অৰ্থাৎ এংকেলটো ঘূৰাব। এইদৰে ভৰিৰ গাঁঠিটো ঘূৰাব। ইয়াত ভৰিখন চিধা ৰাখিব, বেণ্ড নকৰিব। এইদৰে সোঁ আৰু বাওঁ দুইফালে 10 বাৰ কৰিব। দুখন ভৰিৰে কৰিব। এটা কাৰ্ভৰ কাৰণে ষ্ট্ৰেচিং কৰিব। ইয়াৰ বাবে ভৰি দুখন ওচৰত ৰাখক। ইয়াৰ পিছত ট'ত থিয় হওক। এইদৰে ভৰি দুখন বেণ্ড নকৰিব, চিধা ৰাখিব। এনেকৈ 5 পৰা 10 ছেকেণ্ড থাকিব আৰু 10 বাৰ কৰিব। এনেকৈ থাকি যদি শৰীৰটো বেলেঞ্চ কৰিব পৰা নাই তেনেহলে কৰবাত ধৰি কেনেও কৰিব পাৰে। এনেকৈ 5 পৰা 10 ছেকেণ্ড থাকিব আৰু 10 বাৰ কৰিব। ইয়াৰ পিছত হিলৰ সহায়ত থিয় হ'ব। এইদৰে ট'টো ওপৰৰ পিনে টানিবলৈ চেষ্টা কৰিব। এইদৰে বেলেঞ্চ কৰাত অলপ অসুবিধা হ'ব পাৰে, সেয়েহে এই ব্যায়ামটো কৰবাত ধৰি কেনে কৰিব। নাইবা এই ব্যায়ামটো এনেকৈও কৰিব পাৰে। ভৰিখন বেণ্ড নকৰিব, চিধা ৰাখিব। এইদৰে কৰিলে কাৰ্ভটো ভালদৰে ষ্ট্ৰেচ হৈ যায়। এনেকৈ 5 পৰা 10 ছেকেণ্ড থাকিব আৰু 10 বাৰ কৰিব। এতিয়া আঁঠুটো ঘূৰাব। এইদৰে সোঁ আৰু বাওঁ দুইফালে ঘূৰাব। এইটো দুইফালে 5-5 বাৰকৈ কৰিব। এই ব্যায়ামটো যিসকলৰ আঁঠুৰ বিষ আছে নাইবা যিসকলৰ শৰীৰৰ ওজনটো বহু বেছি সেইসকলে নকৰিব। ইয়াৰ পিছত কঁকালটো ঘূৰাব। এইদৰে সোঁ আৰু বাওঁ দুইফালে ঘূৰাব। এইটো দুইফালে 5 বাৰকৈ কৰিব। কঁকাল ঘূৰোৱাৰ পিছত হাতৰ আঙুলিৰ গাঁঠিবোৰ মুকলি কৰিব। তাৰ বাবে হাতখন চিধা ৰাখিব, বেণ্ড নকৰিব। আঙুলিবোৰ এইদৰে মুঠি বান্ধক, খুলি দিয়ক। মুঠি বান্ধক, খুলি দিয়ক। ইয়াত মুঠিটো অকমান জোৰে বান্ধি কেনে খুলি দিব। এইদৰে এইটো 10 পৰা 15 বাৰ মান কৰিব। ইয়াৰ পিছত মণিবন্ধ অৰ্থাৎ ৰিষ্টটো ঘূৰাব। তাৰ বাবে প্ৰথমে বুঢ়া আঙুলিটো অনামিকা আঙুলিৰ তলত ৰাখক, মুঠিটো বান্ধক। ইয়াতে হাতখন চিধা ৰাখিব, বেণ্ড নকৰিব। ইয়াৰ পিছত মুঠিটো এইদৰে ঘূৰাওক। এইটো দুখন হাতেৰে একেলগে নকৰি এখন হাতেৰেও কৰিব পাৰে। ইয়াক সোঁ আৰু বাওঁ দুইফালে ঘূৰাব। এইটো 10 বাৰ কৰিব। ইয়াৰ পিছত কান্ধটো ঘূৰাব। এইদৰে সম্পূৰ্ণ ঘূৰাব। এইদৰে বিপৰীত দিশেও ঘূৰাব। এইটো 5 পৰা 10 বাৰ কৰিব। কান্ধটো উশাহৰ লগত সংগতি ৰাখিও ঘূৰাব পাৰে। তাৰ বাবে প্ৰথমে কান্ধত ধৰক। উশাহটো লৈ কিলাকুটি অৰ্থাৎ এলবটো ওপৰৰ পিনে লৈ যাওক। তাৰ পিছত উশাহটো এৰি এলবটো তলত আনক। উশাহটো সম্পূৰ্ণ ল'ব আৰু সম্পূৰ্ণ এৰিব।
এইদৰে বিপৰীত দিশেও কৰিব এইটো জলদি জলদি স্পিডত নকৰিব কোনো এটা ষ্ট্ৰেচিঙে স্পিডত নকৰিব প্ৰতিটো ষ্ট্ৰেচিঙে লাহে লাহে কৰিব ইয়াৰ পিছত ডিঙিৰ কাৰণে ষ্ট্ৰেচিং কৰিব ইয়াৰ বাবে প্ৰথমে সাইড বাই সাইড ষ্ট্ৰেচিং কৰিব তাৰ বাবে প্ৰথমে ডিঙিটো বাওফালে লৈ যাওক 5 সেকেন্ড মান হোল্ড কৰিব তাৰ পিছত সোঁফালে লৈ যাওক ইয়াতো 5 সেকেন্ড মান হোল্ড কৰিব এইদৰে 10 বাৰ কৰিব ইয়াৰ পিছত ডিঙিটো ওপৰতল কৰিব তাৰ বাবে প্ৰথমে ডিঙিটো ওপৰৰ পিনে লৈ যাওক তাৰ পিছত তলৰ পিনে আনক ওপৰত লৈ যাওতে উখাটো লব আৰু তলত আনোতে উখাটো এৰিব এইদৰে এইটো এটা ফালে 5 সেকেন্ড মান হোল্ড কৰিব আৰু 10 বাৰ কৰিব ইয়াৰ পিছত ডিঙিটো এইদৰে কৰিব ইয়াতেও এটা ফালে ডিঙিটো 5 সেকেন্ড মান হোল্ড কৰিব আৰু 10 বাৰ কৰিব ইয়াৰ পিছত ডিঙিটো লাহে লাহে এইদৰে ঘূৰাব ডিঙিটো সোঁ আৰু বাওঁ দুইফালে ঘূৰাব এইটো 5 বাৰ কৰিলে হ'ব ডিঙিটো বহুত সাৱধানে ঘূৰাব এইদৰে স্পিডত নুঘূৰাব আৰু যদি ডিঙিটো ঘূৰাতে বহুত অসুবিধা পাই আছে তেনেহলে ডিঙিটো নুঘূৰাব ডিঙিৰ ক্ষেত্ৰত অতি সাৱধান থাকিব ইয়াৰ পিছত চেষ্টৰ কাৰণে অলপ ষ্ট্ৰেচিং কৰিব তাৰ বাবে প্ৰথমে দুখন হাত আগত ৰাখক তাৰ পিছত এইদৰে পিছৰ পিনে লৈ যাওক হাতখন পিছৰ পিনে লৈ যোৱাৰ সময়ত কাৰ্ভৰ ষ্ট্ৰেচিংটো লগত কৰিব পাৰে এইদৰে নাইবা ইয়াক সাধাৰণভাৱেও কৰিব পাৰে এই ষ্ট্ৰেচিংটো 10 বাৰ কৰিব ইয়াৰ পিছত ঊৰ্ধ্ব তাৰাসনটো কৰিব তাৰ বাবে প্ৰথমে ভৰি দুখন উচ্চত ৰাখক হাত দুখন এনেকৈ ৰাখক তাৰ পিছত উখালৈ সম্পূৰ্ণ শৰীৰটো এইদৰে তৰ ওপৰত ৰাখি যিমান পাৰে সিমান ওপৰত উঠক আৰু 5 বাৰ 10 সেকেন্ড মান হোল্ড কৰক ইয়াৰ পিছত উখাটো এৰি প্ৰথম স্থিতিত আহক এইদৰে 5 বাৰ কৰিলেও হ'ব ইয়াৰ পিছত তিৰ্যক তাৰাসন কৰিব ইয়াৰ বাবে ভৰি দুখন উচ্চত ৰাখিব পাৰে নাইবা অলপ দূৰতো ৰাখিব পাৰে তাৰ পিছত হাত দুখন এনেকৈ ওপৰত লৈ যাব তাৰ পিছত দীঘল উখা ল'ব আৰু উখাটো এৰি এৰি সোঁ নাইবা বাওঁফালে হালি দিব এনেকৈ তাৰ পিছত অলপমান সময় হোল্ড কৰিব ইয়াৰ পিছত উখাটো লৈ ওপৰত আহিব এইবাৰ উখাটো এৰি আনফালে হালি দিব তাৰ পিছত অলপ সময় হোল্ড কৰিব ইয়াৰ পিছত উখাটো লৈ ওপৰত আহিব হোল্ড কৰাৰ সময়ত উখা নলব কিন্তু যদি হোল্ড দীঘলীয়া সময়ৰ কাৰণে কৰা যায় তেনেহলে উখাটো হোল্ড নকৰি সাধাৰণভাৱে লৈ থাকিব পাৰে হাতখন সিধা ৰাখিব বেন্ড নকৰিব এইদৰে 6 পৰা 10 বাৰ মান কৰিব ইয়াৰ পিছত গতিশীল কোণাসন কৰিব ইয়াত ভৰিখন বেন্ড নকৰিব এইদৰে কৰিব এইটো গতিশীলত নকৰি আসন আকাৰেও কৰিব পাৰে তাৰ বাবে প্ৰথমে ভৰিখন বেন্ড নকৰিব ইয়াৰ পিছত বাওঁ হাতখনেৰে সোঁ ভৰিখন ধৰিব আৰু সোঁ হাতখন ওপৰৰ পিনে নিব দৃষ্টি সোঁ হাতখনত থাকিব অলপ সময় হোল্ড কৰিব এইদৰে এতিয়া বাওঁফালেও কৰিব এইটো 10 বাৰ কৰিব ইয়াৰ পিছত মূৰটো ভৰিত লগাব লাগে এইদৰে ইয়াত হাতৰ স্থিতিটো আপোনাৰ সুবিধা অনুসৰি ৰাখিব পাৰে এইদৰে অকমান সময় হোল্ড কৰিব এইদৰে 10 বাৰ কৰিব ইয়াৰ পিছত এইদৰে সাইডত বহিব এইদৰে ইয়াতো অলপ সময় হোল্ড কৰিব এইদৰে কৰা যদি অসুবিধা পাই আছে তেনেহলে হাতৰ সহায় লৈও কৰিব পাৰে এইদৰে হাতৰ সহায় লৈ বহিব অলপ সময় থাকিব তাৰ পিছত হাতৰ সহায় লৈ উঠিব এইদৰে কৰিব
এইটো 10 বাৰ কৰিব। ইয়াৰ পিছত লাইন ষ্টেণ্ডত হোল্ড কৰিব এইদৰে। ইয়াৰ আগৰ ভৰি নিটো হিলৰ সমান্তৰালত ৰাখিব আৰু পিছৰ ভৰিখন বেণ্ড নকৰি হিল আৰু সম্পূৰ্ণ টোটো তলত লগাই ৰাখিব। ইয়াতে প্ৰথমে উশাহটো ল'ব, তাৰ পিছত উশাহটো এৰি এইদৰে তলত যাব। এইদৰে 10 বাৰ কৰিব। এইকেইটাই আছিল আজিৰ ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপৰ বাবে মাৰ্চেল আৰ্টছৰ কিছুমান সাধাৰণ ব্যায়াম। এই সাধাৰণ ব্যায়ামবোৰ আপুনি যিকোনো কঠোৰ ব্যায়াম কৰাৰ আগতে কৰিব। কঠোৰ ব্যায়াম কৰাৰ আগত বুলিয়ে নহয়, আপুনি এই ব্যায়ামবোৰ সদায় কৰিব পাৰে। এই সাধাৰণ ব্যায়ামবোৰ আপুনি 10 বাৰকৈ নকৰি ইয়াতকৈ বেছিও কৰিব পাৰে। এই ব্যায়ামবোৰে আপোনাৰ শৰীৰটো শিথিল কৰাত আৰু সম্পূৰ্ণ শৰীৰত তেজৰ চলাচল ভাল কৰাত বহুখিনি সহায় কৰিব। সেয়েহে এই ব্যায়ামবোৰ আপুনি সদায় কৰি থাকিব। কিন্তু যদি কোনো এটা ব্যায়াম কৰাত আপুনি অসুবিধা পাই আছে, নাইবা শৰীৰত কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি ভাবে, তেনেহ'লে সেই ব্যায়ামটো নকৰিব আৰু কৰিলেও অতি সাৱধানে লাহে লাহে কৰিব। যিকোনো ব্যায়াম কৰাৰ আগতে প্ৰথমে নিজৰ শাৰীৰিক স্থিতিটো বুজি ল'ব, তাৰ পিছতে ব্যায়ামবোৰ কৰিব। কোনোটা ব্যায়ামে স্পীডত নকৰিব, লাহে লাহে কৰিব। হ'ব আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আশা কৰিছোঁ আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাইছে আৰু মই আপোনাক বুজাবলৈ সক্ষম হৈছোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে পেজটো ফ'ল' কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ সহকাৰে। নমস্কাৰ।